ডিব্ৰুগড়ত সদৌ কোচ যুৱ পৰিষদ আৰু কোচেনাৰ সংবাদমেল ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি সদৌ কোচ যুৱ পৰিষদ আৰু কোচেনাই ৰাজ্যৰ 6 জনগোষ্ঠী ঐক্য মঞ্চত আজিৰে পৰা কোচসকল নাই বুলি ঘোষণা কৰে। ৰাজবংশী বুলি কোৱা কোনো জাতি অসম বুৰঞ্জীত বা ভাৰত বুৰঞ্জীত নাই। এইটো এটা ইতিহাসক ভুল পথেৰে পৰিচালিত কৰা আৰু নতুনকৈ সৃষ্টি কৰা জাতি। আমি কোচ ৰাজবংশীক জাতি বুলি নকওঁ, আমি এইটো এটা কোম্পানী বা জৰাখণ্ড জাতি বুলিহে কওঁ। গতিকে কোচ ৰাজবংশী বুলি কোৱা কোনো জাতি নাই। তেওঁলোকৰ ভাষা নাই, কৃষ্টি নাই, সংস্কৃতি নাই। তেওঁলোকে কোচৰ মুখা পিন্ধিহে জাতি হৈছে। তেওঁলোকে কোচটো কাটি দিলে তেওঁলোকৰ জাতিৰ অস্তিত্ব নাথাকে। কিন্তু আমি কোচ হিচাপে জীয়াই আছোঁ আৰু আমাৰ লগত ৰাজবংশীৰ কোনো সম্পৰ্ক নাই। ৰাজ্যত কোনো কোচ ৰাজবংশী মানুহ নাই। কোচ ৰাজবংশী পাবত গজা এটা জাতিহে। গতিকে কোচ ৰাজবংশীৰ নামত চৰকাৰে কোনো পৰিষদ দিব নোৱাৰিব। ৰাজ্যত কেৱল কোচ নামে এটা জাতিহে আছে। 2011 চনৰ আগলৈকে আমাৰ কোচসকল OBC আৰু কোচ বেকেটত কোচ লিখিছিলে, কিন্তু 2011 চনৰ পৰা OBC কোচ ৰাজবংশী বনালে। মাজতে হ'ল কি আমাৰ জাতিটোক আকৌ মানে কি কৰিছে, সিহঁতে বদলি কৰি পেলাইছে। আজি কোনোবাই ক'ব আগতে আমি কোচ আছিলোঁ, কোনোবাই ক'ব তহঁতি কোচ ৰাজবংশী, কোনোবাই ক'ব আমুক জাতি, এইটো হ'ব নেকি? গতিকে আমাক যিটো আমাৰ OBC কোচ যেনেকৈ আছিলে, এতিয়া বৰ্তমান আমাৰ ST নোপোৱালৈকে আমাক OBC কোচ হিচাপে লাগিব, কোচ ৰাজবংশী হিচাপে নহয়। আৰু গতিকে তাৰ মাজত কিছুমান দালাল আছে। আমাৰ কিছুমানে কোচ ৰাজবংশীৰ মুখা পিন্ধা এই দালাল ইয়াত বহুত আছে, যি আজিও কোচ ৰাজবংশী বুলি নিজকে মানে কৈ ঘূৰি ফুৰি ইহঁতে এইখিনি কাম কৰিছে। আমাৰ ডিব্ৰুগড়তে আছে বহুত দালাল, যি কোচ ৰাজবংশী বেনাৰত মানে কাম কৰি 2 টকা পইচা ইনকাম কৰি চলি আছে, তেওঁলোকে এইখিনি কাম কৰিছে। সবানন্দ সোণোৱাল নিজেই ট্ৰাইবেল, কিন্তু ট্ৰাইবেল ভাষা নাজানে সবানন্দ সোণোৱালে। গতিকে তেওঁ জনজাতি প্ৰমাণ পত্ৰ কৰ্তন কৰিব লাগে। আনকি সবানন্দ সোণোৱালে নিজে ট্ৰাইবেল হয়, তেওঁ নিজে ট্ৰাইবেল ভাষা এটা ক'ব নোৱাৰে। তেওঁতো ট্ৰাইবেল ভাষা নাজানে, তেওঁ ট্ৰাইবেল হোৱাৰ তেওঁ অধিকাৰ নাই। কিন্তু আমাৰ ট্ৰাইবেল হয়, আমি ট্ৰাইবেল ভাষা জানো, আমাৰ ট্ৰাইবেল ভাষা আছে। সবানন্দ সোণোৱাল ট্ৰাইবেল চাৰ্টিফিকেটখনো কৰ্তন কৰিব লাগিব। তেওঁ কোনকেইটা বৈশিষ্ট্য লৈ পেলাই ট্ৰাইবেল হৈ আছে? 1996 চনতে কোচ জাতিয়ে জনজাতি লাভ কৰিছিল, কিন্তু সেই সময়ত আছু নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালে একে ৰাতিৰ ভিতৰতে ট্ৰাইবেল সংঘ গঠন কৰি কোচৰ জনজাতি দিল্লীত কৰ্তন কৰিলে। আৰু এতিয়া কোচ মানুহে সবানন্দ সোণোৱালৰ সলনি হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আজি ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এনে মন্তব্য আগবঢ়াই সদৌ কোচ যুৱ পৰিষদ আৰু কোচেনা বিষয়ববীয়াসকলে। সবানন্দ সোণোৱাল ডাঙৰীয়া আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 1996 পৰা জনজাতিকৰণত বাধা দি আহিছে। সবানন্দ সোণোৱাল ডাঙৰীয়াই 1996 যেতিয়া অসমৰ কোচসকলক জনজাতিকৰণ কৰা হৈছিলে, তেতিয়া তেওঁ একে ৰাতিৰ ভিতৰতে TSF গঠন কৰিছিলে, ট্ৰাইবেল ষ্টুডেণ্ট ফেডাৰেশ্যন অফ আছাম গঠন কৰি পেলানি। তেতিয়া তেওঁ মিলন সোণোৱালক দায়িত্ব দি পেলানি অসমৰ কোচসকলৰ জনজাতিকৰণৰ বাধাৰ বাবে ট্ৰাইবেল সংঘক মেনেজ কৰি পেলানি দিল্লীত প্ৰতিবাদ কৰাইছিলে। আৰু সেই সবানন্দ সোণোৱাল ডাঙৰীয়া আজিও আমাক মানে প্ৰতাৰণা কৰি আছে। আৰু সেইকাৰণে আমাৰ মানুহবিলাক ক্ষুণ্ণ হৈছে। আৰু তেওঁলোকে কৈছে যে সবানন্দ সোণোৱালক অসমৰ কোচ মানুহে এইবাৰ কেতিয়াও মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাটো মানি নলয়। তাতোতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ কোচ মানুহৰ জনপ্ৰিয়। সবানন্দ সোণোৱালক আমি কেতিয়াও মানি নলওঁ। আমাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত ব্যক্তি। আৰু ইফালে পাবত গজা ইতিহাস নথকা কোচ ৰাজবংশীৰ লগত কোচ জাতি কোনো মিল নাই। কোচসকল সম্পূৰ্ণ সুকীয়া জাতি বুলি মন্তব্য আগবঢ়াই এই সংবাদমেলতে তেওঁলোকে। ৰাজবংশী সম্পূৰ্ণ বেলেগ জাতি। তেওঁলোকে কোচৰ মুখা পিন্ধি নিজৰ অস্তিত্বটো বজাই ৰাখিবৰ কাৰণে কোচৰ মুখা পিন্ধি পেলানি জনজাতিকৰণটো বিচাৰি আছে। তেওঁলোকক পশ্চিমবংগ চৰকাৰে চিডুল কাষ্ট দি থৈছে। গতিকে পশ্চিমবংগ চৰকাৰেতো নাজানি পেলানি, ভাৰত চৰকাৰে নাজানি পেলানি তেওঁলোককতো পশ্চিমবংগত চিডুল কাষ্ট দিয়া নাই। ভাৰত চৰকাৰে ইমান ডাঙৰ এটা ডিপাৰ্টমেণ্ট আছে, যিটো ডিপাৰ্টমেণ্টে গৱেষণা কৰিছে, অনুসন্ধান কৰি পেলানি পশ্চিমবংগত তেওঁলোকক ৰাজবংশীবিলাকক অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দিছে। অনুসূচিত জনজাতি নহয়, কিন্তু তেওঁলোক অনুসূচিত জাতি। গতিকে আমি ভাৰত চৰকাৰে তেওঁলোকক ভুল পথে দিছে বুলি নকওঁ। ভাৰত চৰকাৰে তেওঁলোকক সঠিক সিদ্ধান্ত লৈ সঠিক পথত তেওঁলোকক অনুসূচিত জাতিৰ মৰ্যাদা দিছে। গতিকে তেওঁলোকে অসমত কোচৰ মুখা পিন্ধাই জনজাতি হ'বলৈ যোৱাটো লজ্জাকৰ আৰু হাঁহি উঠা কথা। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ যে তেওঁলোকক আমাৰ মাজৰ পৰা শীঘ্ৰে খেদিব লাগে। আৰু অতি সোনকালে কোচসকলক সুকীয়াকৈ জনজাতি মৰ্যাদা প্ৰদান কৰাৰ লগতে নানা জনজাতি সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে সদৌ কোচ যুৱ পৰিষদ আৰু কোচেনাৰ বিষয়ববীয়াসকলে। নহ'লে আগন্তুক নিৰ্বাচনত ইয়াৰ ফল ভালদৰে পাব বুলি হুংকাৰ প্ৰদান কৰে তেওঁলোকে। আমাক অসম চৰকাৰে যদি কোচ হিচাপে আমাৰ OBC চাৰ্টিফিকেটবিলাক এতিয়া জনজাতিকৰণ নোহোৱা পৰ্যন্ত নিদিয়ে, তেতিয়াহ'লে অসম চৰকাৰে আগন্তুক নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিতে তেওঁলোকৰ কেণ্ডিডেটসকলে কোচৰ লগত প্ৰত্যক্ষ সংঘাতৰ মুখামুখি হ'ব লাগিব। স্পষ্ট কথা, আমাৰ সকলো ডেকা গাভৰু
আমাৰ মানে ছিনিয়ৰ চিটিজেনৰ মাজত আমাৰ আলোচনা চলিছে আমি টেলিফোনিক তেওঁলোকৰ লগত আলোচনা কৰিছোঁ তেওঁলোকে স্পষ্ট কৈছে যে আমাক কোচ হিচাপে জনজাতিকৰণ লাগিব কোচ হিচাপে জনজাতিকৰণ নোহোৱা পৰ্যন্ত আমাক কোচ হিচাপে OBC চাৰ্টিফিকেট লাগিব আৰু চৰকাৰে যদি আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহায় নিদিয়ে তেতিয়াহ'লে আগন্তুক বিধানসভা নিৰ্বাচনত তাৰ উচিত প্ৰত্যুত্তৰ পাব নিউজ ডেস্ক ৰিপৰ্ট RVTV